প্ৰথমতে মই আজি যিসকল আমাৰ ইয়াতে আহি বিভিন্ন দলৰ পৰা যোগদান কৰিলে তেখেতসকলক মই ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি স্বাগতম জনাইছোঁ। মানে শতাধিক আজি বিভিন্ন দলৰ পৰা আহি আমাৰ মাজত জইনিং কৰিলে আৰু সেই জইনিঙত আমি বহুত উৎফুল্লিত। আপোনালোকে সকলো গম পাইছে ইমান স্বতঃস্ফূৰ্তভাৱে আজি বিভিন্ন দলৰ পৰা আমি বিভিন্ন কাৰ্যকৰ্তা আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক ভাল পাই পেলাই জইন কৰিছে। তাৰ বাবে আমি বহুত উৎফুল্লিত ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ তৰফত। নিৰ্বাচনটো আমি খুব সুন্দৰে হ'ব। আমি গোটেই বিটিএডি অঞ্চলত আমি ভাৰতীয় জনতা পাৰ্টি 4টা সমষ্টিত আমি খেলিছোঁ আৰু সেই 4টা সমষ্টিত আমি নিশ্চিত জয় হ'মেই। আৰু তাৰে লগতে আমাৰ এলায়েন্স দল আমাৰ হাগ্ৰামা মহিলাৰী দল বা BPF তেখেতসকলে 11টা খেলিছে। সেই 11টাতো আমি খুব সুন্দৰ ৰিজাল্ট কৰিম বুলি আমি আশাবাদী বা আশা কৰিছোঁ।